মই এইটো ভিডিঅ' ইছলামসকলৰ বাবে হা আপোনালোকে যে 3:30 বজাতে আজানটো দিয়ে মানুহৰ ডিস্টার্ব হয় বুলি কেতিয়াবা ভাবে নাই বাৰু টোপনি ক্ষতি হয় পুৱতি নিশাৰ মানে যোনটো টোপনি হয় ন সেই টোপনিটো মানে হার পাই যোৱা হয় আজানটো 3:30 বজাত মই কাৰো ধৰ্মত আঘাত কৰি ক'ব বিচাৰে নাই আমাৰ ডিস্টার্ব হৈছে কাৰণে কৈছে মানে এই 3:30 বজাত গৰু চুৰকেইটাও নুঠে ইমান জলদি উঠিলে কিনে আপোনালোকে মাইকত চিঞৰে সকলো ওচৰৰে পাজৰেতো মানুহ থাকে বুলি আপোনালোকে ভাবে নাই বাৰু হা ইমান জোৰছে চিঞৰে মাইকত চিঞৰাৰ পিছত যে টোপনি ক্ষতি হয় আমাৰ ন সেইটো বাবে আজি এইটো ভিডিঅ' বনাবলগীয়া হ'ল ন ধৰ্মত আঘাত কৰি কাৰো কোৱা নাই কিন্তু যদি ধৰ্মৰ মানুহক মানে অশান্তি দিয়ে তেনেহলে ক'বলৈ বাধ্য হওঁ নহয় জানো আমি সেইটো কাৰণে ক'বলগীয়া হৈছে আজি যে এই আজানটোৰ কাৰণে বহুত অসুবিধা হয় মানে 3:30 বজাত সাৰ পাই যাওঁ আজানটো দিয়ে তাৰপিছত টোপনি নধৰে আৰু 6টা-5টা বজাত উঠিবই লাগে আমাৰ ল'ৰা ছোৱালী স্কুল থাকে 7টা বজাত সেইটো কাৰণে মানে এনেকুৱা টাইমত যদি সাৰ পাই যাওঁ আৰু টোপনি নধৰে আৰু পোহৰ হৈ যায় মানে পোহৰ হৈ যোৱাৰ পিছতহে টোপনি ধৰেগে গৈ কেনে এতিয়া কথাটো হ'ল কি বাইদেউগৰাকীয়ে যে মানে এই ভিডিঅ'টো আপোনালোকে পূৰ্বে পাইছেনে নাই পোৱা নাজানো মোৰ ভিডিঅ'ত আপোনালোকে চাইছে যদি আপোনালোকে কওক কথাখিনি কিমান সমৰ্থনযোগ্য আপোনালোকে বাৰু কথাখিনি সমৰ্থন কৰিলেনে বাইদেউগৰাকীৰ মাথাত যে পচা গোবৰ এসোপা সোমাই থকাৰ বাহিৰে একো নাই বাইদেউগৰাকীয়ে নিজে নিজৰ উচ্চ শিক্ষাৰ মানদণ্ড মানসিকতা বিকৃত ৰূপত সজাই গোটেই অসমৰ ৰাইজক জনাই দিলে গোটেই অসমৰ ৰাইজক দেখাই দিলে এই কথাখিনি কৈ এনেকুৱা ধৰণৰ মন্তব্য ৰাখি আসলতে মই যেটো ভিডিও ক্লিপ দেখালো আপোনালোকক যিখিনি কথা শুনোৱালো আপোনালোকে কিমান সমৰ্থন কৰে সমৰ্থনযোগ্য হয় নে মই ভাবো নহয় সমৰ্থনযোগ্য নহয় একেবাৰে সমৰ্থনযোগ্য নহয় হিন্দু মুছলিম ইয়াত কথাই নাই মই অসমীয়া ল'ৰা হিন্দু হয় তথাপিও মই সমৰ্থন কৰা নাই কিয়নো কোনো এটা জাতিৰ কোনো এটা ধৰ্মৰ যি পৰম্পৰা যি ৰীতি নিয়ম কোনে বন্ধ কৰিব নোৱাৰে তেওঁলোকৰ 3:30 বজাত বা 4টা বজাত বা 3টা বজাত আজান দিয়া হেতু নিয়মে বা পৰম্পৰা আপুনি কোট অধিকাৰ পালে এটা ধৰ্ম এটা জাতিয়ে মনত আঘাত পোৱাকৈ এনেকুৱা ধৰণৰ মন্তব্য কৰিবলৈ আপুনি কৈছে যে 3:30 বজাত গৰু চুৰেও নুঠে আৰে 3:30 বজাত আমি যেতিয়া ইছলাম সকলে আজান দিয়ে তেতিয়া আমি ৰাতিপুৱা 3:30 বজাত অলৰেডি তো ৰাতিপুৱা হয় 3:30 বজাত তেতিয়া আমি উঠি কি কৰো কিছুমানে মৰ্নিং ওয়াক কৰিবলৈ যায় আৰু আমি কিছুমানে কিতাপ পঢ়ো আপোনাৰ মানসিকতাবিলাক অলপ চেঞ্জ কৰিব আপোনাৰ মুখৰ পৰা যিখিনি মন্তব্য পালো যিখিনি কথা শুনিলো আপোনালোকে হয়তো চাগে এতিয়া বৰ্তমান দেখিলে অলৰেডি দেখিলে ভিডিওটোত তেনেকুৱা ধৰণৰ মন্তব্য বা তেনেকুৱা ধৰণৰ কথা আমি কিন্তু পূৰ্বে পোৱা নাছিলো বা শুনা নাছিলো বা দেখাও নাছিলো আসলতে কথাটো হ'ল কি প্ৰত্যেকৰে ধৰ্ম বা জাতিৰ কথাই নকওঁ প্ৰত্যেকৰে এটা নিয়ম থাকে এটা পৰম্পৰা থাকে আৰু সেই পৰম্পৰাক আপুনি কেতিয়াও ভংগ কৰিব নোৱাৰে কেতিয়াও হ্ৰাস দিব নোৱাৰে কেতিয়াও বন্ধ কৰিব নোৱাৰে আপুনি পাৰিব নেকি আজান বন্ধ কৰিব পাৰিব নেকি আপুনি কেতিয়াও নোৱাৰে গতিকে আপোনাৰ অসুবিধা ক'ত আপোনাৰ অসুবিধা এটাই আপুনি ৰাতি 1-2টা বজালৈকে ৰিলছ বনায় আৰু বাকিখন শুৱে আৰু যেতিয়া আজান দিয়ে যেতিয়া ৰাতিয়ে পোৱা যায় 3:30 বজাত ইছলাম সকলে যেতিয়া আজান দিয়ে তেতিয়া আপুনি হার পাই যায় হেতুৱে আপোনাৰ অসুবিধা আৰু আপুনি কৈছে যে 7টা বজাত ল'ৰা ছোৱালীৰ স্কুল আছে আৰু আপুনি 3:30 বজাত আজান দিছে ভালে পাব লাগে শুই উঠি সোনকালে ল'ৰা ছোৱালীৰ কাৰণে খানা যোগাৰ কৰক খোৱাৰ যোগাৰ কৰক 7টা বজাত ল'ৰা ছোৱালীৰ স্কুল আছে আপুনি হেতু চিন্তা কৰিব লাগে আপুনি চিন্তা কৰিছে কি হুৱাটো আপোনাৰ প্ৰবলেমটো কোন আপুনি 1-2টা বজালৈকে আপোনাৰ ৰিলছ বনাটো আপোনাৰ ফেশন দেখে গম পাইছে ভালুকৰ নিচিনা চুলিখিনি এইফালে থৈ চকু এটা লুকুৱাই ৰঙা কৰি কলিগো এই ফুপটোৰ দৰে ৰঙা কৰি লিপষ্টিক এগাল লৈ কেমেৰাৰ আগত জিটি বকিলে নহব আমি তাতে আমি গম পালো বাইদেউগৰাকীৰ ফেশন দেখি আমি গম পালো যে বাইদেউগৰাকী সম্পূৰ্ণ হামাহি এলেহুৱা বাইদেউগৰাকীয়ে কৈছে যে 3:30 বজাত গৰু চুৰ কেটাও নুঠে আপুনি ঘৰত লিলিমাই কৰি 12টা বজাত শুব আৰু 3টা বজাত আপুনি কেনেকৈ উঠিব পাৰিব 3টা বজাত ৰাতিপুৱাই হয় আপোনাৰ মানসিকতাবিলাক অলপ চেঞ্জ কৰিব